নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞানৰ মষ্ট ইম্পৰ্টেণ্ট টপ 20টা কুৱেশ্যনৰ কথা পাতিম। গতিকে যোনসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে মনোযোগ সহকাৰে এই ভিডিঅ'টো চাই যোৱা। আৰু যোনসকল ছাত্ৰ-ছাত্ৰীয়ে এই চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়া। কাৰণ আমি এই ভিডিঅ'ত এনেদৰে ইনফৰমেটিভ ভিডিঅ'বোৰ আপলোড কৰি থাকোঁ। বেছি পলম নকৰি বলক আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, কুৱেশ্যনটো হৈছে অৰ্থনৈতিক ভূগোল কাক বোলে? অৰ্থনৈতিক ভূগোলৰ তিনিটা প্ৰধান শাখাৰ নাম উল্লেখ কৰা। আৰু নেক্সট কুৱেশ্যনটো হৈছে লিনতাপ মানে কি? আৰু এটা কথা ছাত্ৰ-ছাত্ৰীসকল, এই 20টা কুৱেশ্যনৰ পৰা 99% কমন পৰিবই। আৰু এতিয়া আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ। কি কাৰণত গোলকীয় উত্তাপ বৃদ্ধি হয়? লিখা। আৰু নেক্সট কুৱেশ্যন, স্থায়ী পৰিৱেশিক সমস্যা কাক বোলে? উদাহৰণ দিয়া। আৰু নেক্সট কুৱেশ্যন, কেইবিধ সেউজগৃহ গেছৰ নাম লিখা। নেক্সট কুৱেশ্যন চোৱা, পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক'ত অৱস্থিত? আৰু নেক্সট কুৱেশ্যন চোৱা, ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা। ছাত্ৰ-ছাত্ৰীসকল, নেক্সট কুৱেশ্যনলৈ মন কৰা। মহীসোপন আৰু মহীথালৰ মাজত পাৰ্থক্য লিখা। নেক্সট কুৱেশ্যন, আৰৱ সাগৰলৈ বৈ যোৱা ভাৰতবৰ্ষৰ দুখন নদীৰ নাম লিখা। নেক্সট কুৱেশ্যন, এছিয়া মহাদেশত থকা পৃথিৱীৰ বৃহত্তম হ্ৰদ আৰু গভীৰতম হ্ৰদ দুটাৰ নাম লিখা। আৰু এটা কথা ছাত্ৰ-ছাত্ৰীসকল, এই প্ৰশ্নবোৰ প্ৰায় লং কুৱেশ্যনৰ হয়, 3-4 নম্বৰীয়া হয়। সেই গতিকে ভালদৰে চাই কিনি মনোযোগ সহকাৰে কুৱেশ্যন এনচাৰবোৰ বিচাৰি ভালদৰে পঢ়ি যাবা মেট্ৰিকলৈ ছ'চিয়েল ছায়েন্সৰ। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। পামিৰ গ্ৰন্থিৰ পৰা পশ্চিমলৈ প্ৰসাৰিত হোৱা দুখন পৰ্বতৰ নাম লিখা। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বৃহত্তম মহাসাগৰখন কি? এই মহাসাগৰখনৰ কালি কিমান উল্লেখ কৰা। নেক্সট কুৱেশ্যন, উত্তৰ আমেৰিকা মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। আৰু নেক্সট কুৱেশ্যন, মহাসাগৰসমূহৰ বিতৰণ আৰু বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। এইবোৰ প্ৰশ্ন প্ৰায় SSLC এক্সামত আহিয়ে থাকে। সেইকাৰণে এইবোৰ মষ্ট ইম্পৰ্টেণ্ট হয়, ছাত্ৰ-ছাত্ৰীসকল চাই যোৱা। নেক্সট কুৱেশ্যন, ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা। আৰু নেক্সট কুৱেশ্যন, অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা। নেক্সট কুৱেশ্যন, অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। আৰু নেক্সট কুৱেশ্যনটো চোৱা, অসমৰ জল পৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা। নেক্সট কুৱেশ্যন, অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা। শেষৰটো কুৱেশ্যন ছাত্ৰ-ছাত্ৰীসকল, অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টো তোমালোকৰ বাবে হেল্পফুল হৈছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।